সেয়া কৰিব লাগে। নমস্কাৰ, মোৰ নাম দীপ শৰ্মা আৰু এয়া মোৰ নৱবিবাহিত অৰ্ধাংগিনী মৰমৰ। নমস্কাৰ, মোৰ নাম মোৰ স্বামী আৰু আজি আমি আমাৰ 7 বছৰীয়া প্ৰেমৰ সম্পৰ্ক সামাজিক স্বীকৃতি দিলোঁ। তাৰে আমি আপোনালোকৰ আশীৰ্বাদ আমাৰ আছেই আৰু বৰ্তমান যুগত প্ৰেম বিবাহে বেছিকৈ হোৱা হৈছে। নমস্কাৰ, পৰিচয়টো দিলে ভাল পাম। নমস্কাৰ, আপোনালোকৰ সন্মুখত যুগ্ম জীৱনৰ শুভকামনাৰ আশীৰ্বাদ বিচাৰি আমি আহিছোঁ। মোৰ নাম জৰ্ণা পাঠক আৰু এয়া মোৰ হ'বলগীয়া জীৱন লগৰ। হ'বলগীয়া নে হ'ল? আজিৰ পৰা আৰম্ভ হ'ল আমাৰ যুগ্ম জীৱনৰ যাত্ৰা। গতিকে হ'বলগীয়া নহয়, হয়। দৰা কাৰণে অলৰেডি হয়নে? নেক্সট। নমস্কাৰ, মোৰ নাম ভিকি পাটোৱাৰী আৰু এয়া মোৰ অৰ্ধাংগিনী জৰ্ণা পাটোৱাৰী। আচলতে পাটোৱাৰী পাঠক আছিলোঁ, পাটোৱাৰী হৈ গ'লোঁ। নাই, সেইটোতো হয় আৰু বিয়া হোৱাৰ পিছত চেঞ্জ হ'ব। কিছুমানে নকৰে, কিছুমানে কৰে। কিয় বিবাহ পাশত কিয় আবদ্ধ হ'ল আপোনালোকে? আমাৰ প্ৰেম হৈছিলে। সকলোৰে প্ৰেম বিবাহে দেখোন। আচলতে আমাৰ দুয়োজনৰ লগ পালোঁ, প্ৰেম হ'ল আৰু এই প্ৰেমৰ যাত্ৰাটো এই লকডাউনৰ পৰাই চলি আহিছিল জানেনে? ফেচবুকত লগ পালোঁ। আপোনালোকেতো জানে লকডাউনত সকলোৱে মোবাইল ইউজ কৰিছিল আৰু তেতিয়া লগ পাই প্ৰেম হৈ গ'ল। আজি 5টা বছৰে পাৰ হৈ গ'ল আমাৰ প্ৰেম। সেয়েহে ভাবিলোঁ প্ৰেমৰ যাত্ৰাটো এতিয়া সমাপ্ত কৰি আমি যুগ্ম জীৱনৰ আৰম্ভ কৰোঁ। সেয়েহে বিবাহপাশত আবদ্ধ হৈছোঁ। ভাবি লওক আপোনালোকৰ যুগ্ম জীৱন হ'ল। হয়। যুগ্ম জীৱনৰ আপোনালোকৰ 2 বছৰ 3 বছৰ হ'ল। হয়। ইয়াৰ পিছত আপোনালোকৰ দ্বন্দ্ব লাগিব নে নালাগে? দ্বন্দ্বটো এতিয়াও লাগে, সৰু সুৰা প্ৰেমৰ সময়তো লাগিছিল, কিন্তু এনেকুৱা দ্বন্দ্ব কেতিয়াও নালাগে যে মই তেওঁৰ পৰা আঁতৰি যাব লাগিব, হয়নে? আৰু তেওঁ মোৰ পৰা আঁতৰি যাব লাগিব। ধৰি লওক বিয়া হোৱাৰ 3-4 বছৰৰ পিছত আপুনি গম পালে যে আপোনাৰ মানুহজনে পৰকীয়া প্ৰেমত মত্ত হ'ল, তেতিয়া আপুনি কি কৰিব? আচলতে প্ৰেমত খং ৰাগ অভিমান থাকে আৰু যেতিয়া এখন বিবাহ যেতিয়া ঘৰৰ পৰা বিবাহপাশত আবদ্ধ কৰাই দিয়ে, তাতকৈ বেছি প্ৰেমৰ বিবাহটো আমি বেছি থাকে, অভিমান মই এইটো থাকে। প্ৰশ্ন সোধা নাই, হয়। মই সুধিছোঁ, টু দি পইণ্ট উত্তৰ দিব। মই সুধিছোঁ যে আপোনালোকৰ বিয়া হ'ল 4 বছৰ 5 বছৰ হৈ গ'ল, তাৰপিছত আপুনি গম পালে যে আপোনাৰ স্বামীয়ে অন্য এগৰাকী নাৰীৰ লগত সম্পৰ্ক ৰাখিছে, পৰকীয়া প্ৰেমত পৰিছে, তেতিয়া আপুনি কি কৰিব? তেতিয়া মই তেওঁক প্ৰশ্ন কৰিম যে মোক এৰি আন ছোৱালীক তুমি কি ভাল দেখিলা? মোৰ গাত এনে কি নাই যি তুমি তাইৰ গাত দেখিছা? মোৰ এনে কি গুণ নাই যি তুমি তাইৰ গাত দেখিছা? আৰু যেতিয়া তেওঁ মোৰ প্ৰশ্নৰ উত্তৰ দিব, যদিহে তেওঁৰ প্ৰশ্নৰ উত্তৰত মোৰ কিবা দক পাওঁ, তেতিয়াহ'লে মই তেওঁৰ পৰা আঁতৰি যাম। আৰু যদিহে তেওঁৰ প্ৰশ্নৰ উত্তৰত তেওঁ ক'বলৈ সংকোচ কৰে, তেতিয়াহ'লে পুৰণি ভুলবোৰ পাহৰি দুয়োৰে যুগ্ম জীৱনত পুনৰ আগবাঢ়িম।
যদি আপোনাৰ স্বামীয়ে আগ নাবাঢ়ে আপুনি কেনেকৈ যুগ্ম জীৱন হ'ব আকৌ তেতিয়া যিহেতু মই তেওঁক ভাল পাওঁ তেওঁৰ সুখেই মোৰ সুখ সেয়েহে তেওঁক মই তেওঁৰ জীৱনত সুখী হ'বলৈ আগবাঢ়ি যাবলৈ দিম মই আঁতৰি দিম তেওঁৰ ৰাস্তাৰ পৰা কিমান সম্ভৱ এইটো প্ৰশ্নবোধক কিমান সম্ভৱ এইটো প্ৰশ্নবোধক সেইটো হয় কিন্তু প্ৰেমত সকলো হৈ যায় প্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই বিবাহত আহিলে আৰু আমাৰ এই বিবাহ আপোনালোকে সাক্ষী হিচাপে ৰাইজ হিচাপে থাকিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে আপোনালোকক মই বিবাহৰ শুভকামনা জনাইছোঁ আৰু এটি প্ৰশ্ন কৰিব বিচাৰোঁ প্ৰশ্নৰ উত্তৰ দিবলৈ সন্মতনে হয় বিবাহত যেতিয়া হোমত বহে ল'ৰা কইনা হোমত বহিলে দৰা কোন হাতে বহে কইনাই কোন হাতে বহে মানে কোনফালে বহে কোন হাতে বহে দৰাই কোনফালে বহে কইনাই কোনফালে বহে দৰাই সোঁফালে বহে আৰু কইনাই বাওঁফালে বহে এয়া কোৱা হয় যে কইনাজনীয়ে বাওঁফালে বহে যিহেতু দৰাৰ হাৰ্টটো বাওঁফালে থাকে তো তেওঁৰ হাৰ্টৰ ওচৰত থাকে এইটো সংবিধান তাৰমানে শুনিছোঁ মই মানে কথাটো কিন্তু সোঁফালে বহে আৰু কইনাই বাওঁফালে কইনাক কিহৰ প্ৰতীক বুলি ভাবে আৰু দৰাৰ কিহৰ প্ৰতীক বুলি ভাবে হৰগৌৰী হৰগৌৰীৰ বাহিৰেও আৰু মই এটা প্ৰশ্ন সুধিছোঁ যে কিহৰ প্ৰতীক বুলি ভাবে কিহৰ প্ৰতীক কি সূচায় কইনাই কি সূচায় আৰু দৰাই কি সূচায় যদি মই আৰু সহজ ভাষাত কওঁ দৰাই কাক ৰিপ্ৰেজেণ্ট কৰে আৰু কইনাই কাক কৰে লক্ষ্মীনাৰায়ণ শুদ্ধ উত্তৰ তাৰপিছত শিৱ পাৰ্বতী দৰাই কৰ্মযোগ বুজায় দৰাই দায়িত্বশীল বুজায় আৰু নাৰীগৰাকীয়ে বা কইনাই কি বুজায় কইনাই অৰ্ধাংগিনী বুজায় শক্তি বুজায় শিৱ শক্তি শিৱৰ হ'ল কৰ্ম আৰু কইনাৰ হ'ল অৰ্থাৎ পাৰ্বতীৰ হ'ল শক্তি হয়নে মোক এফাকি বিয়ানাম গাই শুনাব লাগে যোনে শুনাই দৰা আৰু কইনা আমাৰ এখেতে মই আমাৰ কাহিনী এটা ক'বলৈ বিচাৰিছোঁ আমাৰ কি আছিলে বিয়ানাম গোৱাৰ আগতে আমি কটন বিশ্ববিদ্যালয়তে তেখেতে 2017 পৰা 2020 বৰ্ষৰ ভিতৰত তেখেতে ডিগ্ৰী কমপ্লিট কৰিছে আৰু মই 18 পৰা 21ত কমপ্লিট কৰিছোঁ তেখেততকৈ মই কনিষ্ঠ হয় 1 বছৰৰ আৰু মই এদিনাখন 2018 বৰ্ষত আমাৰ যি বিশ্ববিদ্যালয় সপ্তাহ হৈ আছিলে তেতিয়াই মই তেখেতক দেখিছিলোঁ আমাৰ বিভাগক ৰিপ্ৰেজেণ্ট কৰি আছিলে তেখেতে বিয়ানাম প্ৰতিযোগিতাত আৰু সেইদিনাখনে মই তেখেতক প্ৰথম দেখিছিলোঁ আৰু তাৰপিছত আকৌ হৈছিলে দৰা কইনা কম্পিটিশ্যনে 2018 বৰ্ষত তেতিয়া মই এখেতক ক'লোঁ বা তুমি মোৰ দৰা কইনা কম্পিটিশ্যনত কইনা হ'বা নেকি তেতিয়া তেখেতে ক'লে ঠিক আছে হ'ব তাৰপিছত আমি কম্পিটিশ্যনো দিলোঁ তাৰপিছত এদিন মই 2018 চনত নতুনকৈ হোৱাটছএপৰ ট্ৰেণ্ডটো আহিছেহে আৰু তেতিয়া তেখেতক মই সুধিলোঁ যে এদিনাখন বা আমি যেনেকৈ অভিনয় কৰিছিলোঁ দৰা কইনা কম্পিটিশ্যনত তেনেকৈ আমি সম্পূৰ্ণ ৰিয়েলিটি আমি বিয়া পাতিব পাৰিম নেকি সেই ঘটনাটো হ'ব নেকি আমাৰ আৰু সেই মৰ্মে আমি দুদিনমান ৰখিলোঁ ইজনে সিজনক সময় দিলোঁ আৰু দুয়োজনে আমি সংস্থাপন লাভ কৰাৰ পিছত বৰ্তমান আমি বিয়া পাতিছোঁ আৰু বিয়ানাম বুলি কওঁতে সেই ঘটনাটোলৈ মোৰ মনত পৰি গ'ল যিদিনাখন মই তেখেতক প্ৰথমবাৰ দেখিছোঁ আৰু ভাল লাগিল ধন্যবাদ তাৰমানে মই কোৱা কথাটো সঁচা নহয় জানো আজিকালি প্ৰায় সৰু ল'ৰাবিলাকে বাইদেউ বুলি মতাবিলাককে অৰ্ধাংগিনী কৰি লয় এয়া হ'ল প্ৰমাণ হয়নে আৰু নিজৰ মুখেদিয়ে কৈছে দেই মই পিছে নাই সোধা যিয়ে নহওক এটা ট্ৰেণ্ড হৈছে যে প্ৰেম কাহিনী আৰু আমি যেনেকৈ কওঁ কৃষ্ণই তাতে প্ৰেম কৰিছে 16 গোপী আৰু আমিনো প্ৰেম কৰাত বাধা কৰোঁ হয়তো তেনেকুৱা ট্ৰেণ্ডৰ কাৰণে কৃষ্ণই যিহেতু ৰাধা ডাঙৰ গতিকে আমিনো আৰু বিয়া পতাৰ মানে অৰ্থ কেনেকৈ নাথাকিব পাৰে গতিকে এনেকুৱা এটা ট্ৰেণ্ড হওক পৰম্পৰা হওক আমি এয়া কাৰ্যফেৰা সমাপন কৰিছোঁ হওক কিন্তু
মোৰ প্ৰশ্নটো আছিল যে মোক এটি বিয়া নাম গাই শুনাব লাগে। শুনা নহয়, মাতটো অলপ ভাঙি আছে, ক্ষমা কৰি দিব। বিয়া যিহেতু কান্দা কাটা হৈয়ে থাকে, কান্দিলোঁ অলপমান, চ' মাতটো ভাঙিলে। আজিকালি কান্দিবলৈকো অভিনয় কৰে। আচলতে পেটে পেটে কইনা নাকান্দে, ভালেই পায়, কিন্তু অভিনয় কৰে কানাৰ, হয়নে নহয়? কিয় এফাকি গাওক। राम राम रीनी की राम राम देखी सुजो मुना राम राम बोया से को दो मोर तोले হ'ব প্ৰায় দেখা যায় যে দৰা কইনাৰ মাজত বা হাজবেণ্ড এণ্ড ৱাইফৰ মাজত কাজিয়া হয়েই। য'ত অমাৱস্যা থাকে তাতে পূৰ্ণিমা হয়, আৰু পূৰ্ণিমা যোৱাৰ পিছত অমাৱস্যা হয়। গতিকে জীৱন ঘূৰিও হ'ল তেনেকুৱা। কেতিয়াবা কিবা কাৰণত আপোনাৰ ঘৈণীয়েকজনীয়ে বা আপোনাৰ ঘৈণীয়েকে বা নিজৰ পত্নীয়ে ক'লে যে মই আপোনাৰ লগত সংসাৰ কৰিব নিবিচাৰোঁ, একো মানে আগে পিছে একো নাই, হঠাৎ ক'লে মই আপোনাৰ লগত সংসাৰ কৰিব নিবিচাৰোঁ, আপুনি আপোনাৰ নিজৰ মতে থাকক আৰু মোৰ মতে আপুনি থাকিবলৈ দিয়ক। তেতিয়া দৰাজনে কি কৰিব, কেনেকৈ বুজাব, কি কৰিব? মোক আনচাৰ লাগে, 1 মিনিট বা 2 মিনিটৰ ভিতৰত। হয়, মই আপুনি যি প্ৰশ্নটো সুধিছে, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে অনাগত মোৰ বৈবাহিক জীৱনত তেনে দিন আৰু কেতিয়াও নাহক। তথাপিও যদি কোনো কাৰণত তেনে যদিহে সময় বা ঘটনা আহি পৰে, তেতিয়া যিহেতু আমাৰ বিবাহ কৰাৰ আগতে আমাৰ প্ৰেম কাহিনী যথেষ্ট দীঘলীয়া, ধৰিব পাৰিছে নিশ্চয় চাগৈ। সেয়েহে আমাৰ মাজত বুজাবুজিৰ অভাৱ নাই। আমি ইজনে সিজনক বহুত ভালদৰে বুজিহে ইজনে সিজনক সময় দিহে আমি বিবাহ পাশত আবদ্ধ হৈছোঁ। তথাপিও ইজনে সিজনক আমি যথেষ্ট জানো। তথাপিও যদিহে আমাৰ যিকোনো কাৰণত তেখেতে যদিহে সেনেধৰণৰ কথা যদি ভৱিষ্যতে কয়, তেতিয়া মই তেখেতক আজিকালি আমি যেনেদৰে দেখি থাকোঁ, কোনো ধৰণৰ মাৰপিট বা তেনেকুৱা ধৰণৰ কটুবাক্য মই ব্যৱহাৰ নকৰোঁ তেখেতৰ ওপৰত। মই তেখেতক ভালদৰে বুজাম আৰু তেখেতৰ মই কি সমস্যা, সেই সমস্যা প্ৰথমতে ক'ত দুখ আছে, কোনটো মানে উইক পইণ্ট হয়, সেইটো মই সুধিম প্ৰথমতে ভালদৰে শান্তভাৱে। তাৰপিছতে মই সেইটো কেনেকৈ পূৰণ কৰিব পাৰোঁ সেয়া মই চেষ্টা কৰিম। আৰু মই ভাবোঁ আমাৰ প্ৰেমত, আমাৰ বৈবাহিক জীৱনত এইটো বিশ্বাস আছে যে মই তেখেতে বিচৰা সকলো ধৰণৰ কাম কৰিব পাৰিম, আৰু 2 দিনৰ পিছতেই চাগৈ তেখেতে মোৰ ওচৰলৈ আহি পিনি পুনৰ থাকিব। হয়, ধন্যবাদ। উত্তৰটো যেনেকৈ বিচাৰিলোঁ তেনেকৈ আংশিক পালোঁ, গতিকে শুদ্ধ উত্তৰটো তেনেকৈ নাপালোঁ। যিয়ে নহয়, ক'বলৈ চেষ্টা কৰিছে, তাৰ কাৰণে ধন্যবাদ। আপোনালোকৰ বৈবাহিক জীৱন শুভকামনা জনালোঁ। ধন্যবাদ। ধন্যবাদ বিশ্বজিৎ কোঁৱৰ আৰু আশীষ বৰুৱা। এইবাৰ মঞ্চ বিচৰা হৈছে তুহিন কন্যা বৰা আৰু পুলকেশ চুতীয়া। আছেনে?